সকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ এই নতুন চেনেলটোৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। পৰুৱাটো উৰি গ'ল, আমিও বলক চাই আহোঁচোন মিস্ত্ৰীসকলে কি কাম কৰি আছে। আজি দুইটা মিস্ত্ৰী আহিছে, মানে কাঠৰ মিস্ত্ৰীও আহিছে আৰু এইপিনে পাইপৰ মিস্ত্ৰীও আহিছে। আৰু পানী খাই বলে পানীকে একজগ দি আহিলোঁ আৰু ইমান ধূলা, বাপৰে বাপ। মেচিনৰ দুয়োটা মেচিনৰ বহুত ধূলা চাৰিওফালে। দৰ্জা বন্ধ কৰি দিওঁ, কিন্তু তথাপিতো আৰু কোনোবাই মেলি দিয়ে, ল'ৰা ছোৱালীৰ ঘৰ যিহেতু। আৰু এই চব বাৰাণ্ডাখন যোৱাকালিয়ে টিন লগাই দিছে, বাৰাণ্ডাখনত, সৰু বাৰাণ্ডাখনত। আৰু মই গৈছিলোঁ এতিয়া দোকানলৈ গৈ মই আনিলোঁ বিস্কুট। সিহঁতক চাহ দিবৰ বাবে বিস্কুট চিস্কুট একো নাছিলে ঘৰত, আৰু একো নবনালোঁ আজি, সময় নাই। তাৰপিছত বিস্কুটৰ লগত কুকিজো আনিছোঁ। এইটো হ'ল কুকিজ বিস্কুট। বহুত দিন কুকিজ বিস্কুট খোৱা নাই। নিজে দোকানে চোকানে গ'লে বহুত বেলেগ ধৰণৰ বস্তু, মানে বিচাৰি ফুৰা বস্তুও পোৱা যায়। এতিয়া কুকিজ আৰু চাহ দিলোঁ, ময়ো খালোঁ, আৰু লগতে এপেকেট মই চিপছ লৈ আহিছিলোঁ। এই পেকেট খাই মই ভাল পাওঁ, যিহেতু ল'ৰা দুটা নাই, সেই তালতে লৈ আহিলোঁ আৰু খাই ল'লোঁ লগতে, চাহৰ লগতে খাই লৈ এতিয়া যাবৰ হ'ল দুপৰীয়াৰ ভাতৰ যোগাৰলৈ, জুই ধৰিবলৈ যাওঁ এতিয়া। আৰু এয়া হ'ল ৰঙালাওৰ গুটি, সেইটো ভাজি খাই ভাল লাগে, সেইকাৰণে ভাজি ল'লোঁ। অলপ ময়ো খাম, অলপ সিহঁতক লাগে থৈ দিম। আৰু লগতে লেচৰা ভাজিখনো হৈ গ'ল। আৰু এতিয়া মই দিছোঁ কণীৰ আঞ্জাখিনি হৈ আছে, কণীৰ আঞ্জা বহাই দিছোঁ, লগতে কণী চণী দি দিছোঁ, উতলাহি আছে। তাৰে পিছত আঞ্জাখিনি উতলাহি আছে, লগতে মই ৰঙালাওৰ গুটি যে ভাজিছিলোঁ সেইখিনিও খাই আছোঁ, খাই ভাল লাগে। আৰু ইহঁতৰ কাৰণে থৈ দিছোঁ। আৰু লগতে ইয়াত দালিটো মই কুকাৰতে বইল হ'বলৈ দি গেছতে চম্বাৰটো মাৰি দিছোঁ। আৰু এতিয়া আহিলোঁ কাপোৰখিনি অলপ ওলটাই দিবলৈ। ৰ'দটো ভালেই দিছে, তথাপিতো স্কুলত অৱশ্যে শুকোৱা নাই, যেনে লং পেণ্টকেইটা, হাফ পেণ্ট আছে দুটামান, হাফ পেণ্ট শুকোৱা নাই। বাকী এইবোৰ শুকাই গৈছে, বিচনা চাদৰখন, চাৰ্ট, গেঞ্জি এইবোৰ শুকাই গৈছে। যি চোকা ৰ'দ নুশুকাবনে। লং পেণ্টকেইটা মই ওলটাই দিলোঁ আৰু বাকী কাপোৰখিনি লৈ আহিলোঁ। আৰু এতিয়া আহিলোঁ ভাত পানী খোৱাৰ পিছত অলপ সময় ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছতহে মই আহিলোঁ বাচন ধুবলৈ। মই ভাত পানী খাই লগে বাচনখিনি নুধুওঁ, থৈ দিওঁ, কিবা ভাগৰ লাগি যায় যে, সেইকাৰণে থৈ দিওঁ। আচলতে ডাঙৰসকলে কয় যে ভাত খাই বাচনটো থৈ দিব নালাগে, খোৱা বাচন লগে ধুই দিব লাগে। কিন্তু মই বেলেগ টাইমত লগে ধোৱা হয়, কিন্তু এই দুপৰীয়াৰ বাচনখিনিয়ে যে মোৰ ৰৈ যায়। কেতিয়াবা ধুই দিওঁ অৱশ্যে, মানে ভাত পানী হোৱাৰ পিছত কিছু ধুই দিওঁ, আৰু বাকীখিনি থাকে। মানে ভাত খাই উঠি মই বাচনখিনি দেখিলেই কিবা বহুত ভয় যে লাগে, ইমান বাচন এনেকুৱা লাগে। যি কি নহওক, বাচন ধুই উঠি এতিয়া আবেলিৰ সময়, এতিয়া আহিলোঁ মই গধূলিৰ কাম চাম কৰিবলৈ। মিস্ত্ৰী গ'লগৈ আৰু এইবোৰ কাঠৰ চুচ এইবোৰ ভৰাই থৈ, এইবোৰতে জুই ধৰিব বহুত ভাল হয়। মই বহুত সুবিধা পাওঁ এইবোৰে জুই ধৰিবলৈ, সেইকাৰণে চিমেণ্টৰ বস্তাত ভৰাই থৈ দিলোঁ। আৰু এয়া চাওক তলপাৰা, এইখন হ'ল তলপাৰা। ৰাতি মানে ডাঙৰে আঞ্জা খাইছিলে। আঞ্জাৰ বাতিটো লৈ দুয়োজনে মাৰামাৰি কৰি আঞ্জাৰ বাতিটো বিচনাতে পেলাই দিলে। সেয়েহে ধুই দিলোঁ, যদিও আঞ্জাৰ যিটো হালধিৰ দাগ, সেই দাগটো নগ'ল। আৰু কি ক'ম, এতিয়া আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবচোন। যদি ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক শ্বেয়াৰ কৰি দিব, আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব।